নমস্কাৰ নিউজ20 আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালৈ লৈ আহিছো। দিনটোৰ প্ৰথমটো খবৰ, মানুহে বন্যপ্ৰাণী ভক্ষণ কৰা বন্ধ নকৰিলে ভৱিষ্যতে আৰু কোভিড-19 সদৃশ বা ইয়াতকৈ ভয়াৱহ মহামাৰীৰ সন্মুখীন হ'ব লাগিব বুলি ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। চীনৰ ইউহান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পি পৰা কৰোনা ভাইৰাছ প্ৰথমে ইউহানৰ এখন মাংস বজাৰৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছে বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছিল। দিনটোৰ দ্বিতীয়টো খবৰ, নিশা লাডাখ সীমান্তত পহৰা দিয়ে 5খন ভাৰতীয় আপাচী হেলিকপ্টাৰে। সীমান্তৰ পৰা চীনে সৈন্য অঁতাই নিছে যদিও এতিয়াও আশ্বস্ত হ'ব পৰা নাই ভাৰত। যিকোনো মুহূৰ্ততে চীনা সৈন্যই আক্ৰমণ কৰিব পাৰে ভাৰতক। সেইবাবে ভাৰতে লাডাখ সীমান্তত ৰাখিছে চোকা নজৰ। দিনটোৰ তৃতীয়টো খবৰ, কৰোনা সংক্ৰমণে বিধ্বস্ত কৰা আমেৰিকাই বিদেশী ছাত্ৰ-ছাত্ৰীসকলক স্বদেশলৈ উভতাই পঠোৱাৰ চিন্তা চৰ্চা কৰিছে। অৱশ্যে সকলো ছাত্ৰ-ছাত্ৰী এৰিব নালাগে আমেৰিকা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে সকলো বিষয় অনলাইন ক্লাছ কৰে সেইসকল ছাত্ৰ-ছাত্ৰীহে এৰিব লাগিব আমেৰিকা। ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই 10 লাখ ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে আৰু এই সিদ্ধান্তই সৰ্বাধিক ক্ষতি কৰিব চীনক। আমেৰিকা প্ৰশাসনৰ এই নিৰ্দেশনাৰ পাছতো যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকা ত্যাগ কৰে তেওঁলোকক আমেৰিকা প্ৰশাসনে স্বদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব। দিনটোৰ চতুৰ্থটো খবৰ, মহানগৰীৰ 100টা স্থানত যোগান বিভাগৰ নেতৃত্বত বিক্ৰী কৰা হ'ব শাক-পাচলি। অৱশ্যে বজাৰ কৰিবলৈ আহোঁতে গ্ৰাহকে আনিব নোৱাৰিব কোনো ধৰণৰ বাহন। লগতে কোভিড-19 সম্পূৰ্ণ প্ৰটকল মানি চলিব লাগিব গ্ৰাহকসকলে আৰু নিয়ম ভংগ কৰিলে বিহিত ব্যৱস্থা লোৱাৰ সকিয়নি দিয়ে মহানগৰ প্ৰশাসনে। দিনটোৰ পঞ্চমটো খবৰ, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। ৰাষ্ট্ৰপতিগৰাকীৰ কৰোনা ধৰা পৰাৰ পাছতেই মুখত মাস্ক পিন্ধি ৰাষ্ট্ৰপতিগৰাকীয়ে সম্বোধন কৰে সংবাদ মেল আৰু তেওঁ তাত জানিবলৈ দিয়ে যে তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈছে। লগতে তেওঁ কয় যে বৰ্তমান তেওঁ স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতে সকলো নীতি নিয়ম মানি চলিছে। দিনটোৰ শেষৰটো খবৰ, ৰাজ্যত শেহতীয়াকৈ আৰু এগৰাকী মহিলা মৃত্যু হৈছে কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হ'ল দেৱী কাকতি। ৰাজ্যত এতিয়ালৈকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 14 গৰাকীলৈ বৃদ্ধি পাইছে।